আজি আপুনি নমিনেশ্যন সাবমিট কৰিলে কোনটো দলৰ পৰা আৰু কোনখন সমষ্টিৰ পৰা? প্ৰথমতে প্ৰগ্ৰামবাসীক নমস্কাৰ আৰু সালাম জনাইছোঁ। আজি মই ৭ নং প্ৰগ্ৰাম সমষ্টিৰ ইয়াউডেফ দলৰ মনোনীত প্ৰাৰ্থী। তো মোৰ নামটো আনোৱাৰ হোসেন। তো গতিকে কথা হ'ল মই প্ৰগ্ৰামবাসীক প্লাছ আমাৰ দলীয় সতীৰ্থসকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি মোৰ লগত সকলোৱে গৈ পেলাই যি নমিনেশ্যন সাবমিটত কৰিলোঁ কৰি আজি আমি সকলোৱে একত্ৰিত হৈ পেলাই এটা আমি আলোচনা কৰিলোঁ। তো গতিকে মই প্ৰগ্ৰামবাসীক অনুৰোধ কৰিম যে অহা ২২ তাৰিখে যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত সকলোৱে মিলি যাতে আপোনালোকে ইয়াউডেফ দলক ভোট দি জয়যুক্ত কৰক, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। লগতে আপোনালোকে বিবেক আৰু বিবেচনাৰে এইবুলি ভোট দিব, কাৰণ আপোনালোকে জানে যে প্ৰগ্ৰাম সমষ্টিত ইয়াউডেফ দলবিহীন আন কোনো দল নাই যে বিজেপিক ৰোধ কৰিব পাৰে। কাৰণ ইয়াউডেফ দলে মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে যি ধৰণৰ মানে দিনে ৰাহে সংখ্যালঘুৰ মানুহৰ কাৰণে যি ধৰণে কাম কৰি আছে, আন কোনো দল নাই যিটো নেকি কাম কৰে। তো গতিকে আমাৰ ইয়াউডেফ দলৰ মুৰব্বীৰ এটাই কথা যে আমাৰ সংখ্যালঘু মানুহৰ আৰু আমাৰ অসমৰ দুখীয়া মানুহৰ কাৰণে মাত মাতা কণ্ঠ হ'ল যদি আমাৰ ইয়াউডেফ দলৰ মুৰব্বী লগত তেখেতৰ লগত থকা তেখেতৰ টীম আমাৰ বিধায়কসকল একত্ৰিত হৈ পেলাই যি ধৰণে কাম কৰি আছে ৰাইজে সকলোৱে গম পায়। সেইকাৰণে প্ৰগ্ৰাম ৰাইজক বিনম্ৰ অনুৰোধ কৰিম যে আপোনালোকে ভোট বিভাজন নকৰি সকলোৱে মিলি অহা ২২ তাৰিখে যি ইলেকশ্যন আছে পৰিষদ ইলেকশ্যনত, এই ইলেকশ্যনত ইয়াউডেফ দলত ভোট দি জয়যুক্ত কৰি আমাৰ ইয়াউডেফ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হাত মজবুত কৰাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ।